নমস্কাৰ সকলোকে মই আমাৰ ইউটিউব চেনেল assamtest.com লৈ সকলোকে স্বাগতম জনাইছো। আমি আজি কেইটামান প্ৰশ্ন যোনটো আপকামিং GT PGT TET ৰিক্ৰুটমেণ্টৰ বাবে সহায়ক হোৱাকৈ কেইটামান আলোচনা কৰিম। সো আপোনালোকে ভিডিও লাষ্ট লৈকে চাব, আপুনি বহুত ইনফৰমেশ্যন জানিব পাৰিব। ওকে, সো ফাৰ্ষ্ট কোৱেশ্চন, দ্য স্কিল অফ ব্লেকবোৰ্ড ৰাইটিং শুড ইনক্লুড। ব্লেকবোৰ্ড লিখন দক্ষতাৰ মাজত কি থকা উচিত? ওকে, লিজিবিলিটি এণ্ড নিটনেছ, writing very small letters, writing continuously without pause, and using many colors unnecessarily. ব্লেকবোৰ্ড লিখন দক্ষতাৰ মাজত কি থকা উচিত? স্পষ্টতা আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা, বৰ সৰু আখৰ লিখা, বিৰতি নোহোৱাকৈ লিখি থকা, অপ্ৰয়োজনীয়ভাৱে বহুতো ৰং ব্যৱহাৰ কৰা। কোনটো হ'ব কাৰেক্ট এনসাৰ? অপশ্যন নম্বৰ এ। ওকে, স্পষ্টতা আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা। নেক্সট কুৱেশ্যন, একৰ্ডিং টু NEP 2020 দ্য ফাউণ্ডেশ্যনেল ষ্টেজ কভাৰ্ছ এজেছ। NEP 2020 অনুসৰি বুনিয়াদী স্তৰ ই কোন বয়সৰ শিশুক সামৰি লয়? 3 to 8 years, 6 to 14 years, 8 to 11 years, 14 to 18 years. So correct answer to কি হ'ব? অপশ্যন নম্বৰ এ। ওকে, 3 to 8 years. The National Education Policy 2020 approved by the Indian government restructured school education into 5+3+3+4 system. The foundation stage covers ages 3 to 8 years, 3 years of pre-primary and plus grades 1 to 2. Okay, next question. Which of the following is not a characteristic of a creative person? তলৰ কোনটো এজন সৃজনশীল ব্যক্তিৰ বৈশিষ্ট্য নহয়? কিউৰিচিটি, ফ্লেক্সিবিলিটি, ৰিজিডিটি, অৰিজিনেলিটি। তো কারেক্ট অ্যান্সারটো কি অপশন নম্বর সি। ওকে, রিজিডিটি, কঠোরতা বা অনমনীয়তা কি হয়? এটা ক্যারেক্টার নহয়। নেক্সট কোয়েশ্চন, দ্য প্রাইমারি পারপাস অফ রিভিউ ইন এ লেসন প্ল্যান ইজ। পাঠ পরিকল্পনা পুনরালোচনার মুখ্য উদ্দেশ্য কি? টু ফিল টাইম, টু টেস্ট রিটেনশন এন্ড রিইনফোর্স লার্নিং, টু পানিশ স্টুডেন্ট, টু ইন্ট্রোডিউস এ নিউ টপিক। সো কারেক্ট অ্যান্সারটি কি হবে? অপশন নম্বৰ বি। ওকে, মনত ৰখাৰ ক্ষমতা পৰীক্ষা কৰা আৰু শিক্ষণক শক্তিশালী কৰা। নেক্সট কুৱেশ্যন, ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ আৰ কজ বাই। ব্যক্তিগত পাৰ্থক্য কিহৰ বাবে সৃষ্টি হয়? হেৰিডিটি অনলি, এনভাইৰনমেণ্ট অনলি, বোথ হেৰিডিটি এণ্ড এনভাইৰনমেণ্ট, নান অফ দিছ। সো কাৰেক্ট অ্যান্সারটো কি হ'ব? অপশ্যন নম্বৰ সি। ওকে, বোথ হেৰিডিটি এণ্ড এনভাইৰনমেণ্ট। নেক্সট কুৱেশ্যন, দ্য ৱৰ্ড সাইকোলজি ইজ ডিৰাইভড ফ্ৰম দ্য টু গ্ৰীক ৱৰ্ড সাইকি এণ্ড লগোছ। হোৱাট ডাজ সাইকি মিনছ? সাইকোলজি শব্দটো দুটা গ্ৰীক শব্দ সাইকি আৰু লগোছৰ পৰা আহিছে। সাইকি মানে কি? মাইণ্ড, সোল, কনচিয়াছনেছ, বিহেভিয়াৰ। সো কারেক্ট অ্যান্সারটো কি হ'ব? অপশ্যন নম্বৰ বি, সোল। The word psyche originates from the ancient Greek meaning soul, spirit or mind. It forms the root of psychology, literally meaning the study of soul and mind. Okay, next question. Which university in Assam is known as the first university of Northeast India? কোনখন বিশ্ববিদ্যালয় উত্তৰ পূব ভাৰতৰ প্ৰথম বিশ্ববিদ্যালয় বুলি জনা যায়? ডিব্ৰুগড় ইউনিভাৰ্চিটি, তেজপুৰ ইউনিভাৰ্চিটি, গুৱাহাটী ইউনিভাৰ্চিটি আৰু আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি। কারেক্ট অ্যান্সার কি হ'ব? গুৱাহাটী ইউনিভাৰ্চিটি। Guwahati University, established 26 January 1948, was the first university in the entire northeastern region. It was set up under the Guwahati University Act of Assam Legislative Assembly. Next question. Brainstorming method is developed by brainstorming পদ্ধতি কোনে বিকাশ কৰিছিল? এলেক্স এফ অসবৰ্ন, জন ডিউই, WH কিলপেট্ৰিক, BS ব্লুম। সো কারেক্ট অ্যান্সারটো কি হ'ব? অপশ্যন নম্বৰ এ, এলেক্স এছ অসবৰ্ন। এলেক্স ফেকনি অসবৰ্ন was a American advertising executive who coined the term brainstorming in 1953 book Applied Imagination. He developed it is a group creativity technique to generate ideas freely. Next question. The Publication Board of Assam was established in the year 1950, 1958, 1962, 1975. Okay, ইয়াকে এস্টাবলিশ করা হয়েছে 1958। মনত রাখিব, দ্য পাবলিকেশন বোর্ড অফ আসাম ওয়াজ এস্টাবলিশড ইন 1958 বাই দ্য গভর্নমেন্ট অফ আসাম টু প্রমোট আসামিজ লিটারেচার এন্ড ল্যাঙ্গুয়েজ। It publishes books, journals and translations to enrich Assamese literacy culture. Next question. Which domain of Bloom's taxonomy deals with emotions, attitude and values? Bloomer taxonomy কোনটো ক্ষেত্ৰ আবেগ, মনোভাৱ আৰু মূল্যবোধৰ সৈতে জড়িত? অপশনস are cognitive domain, affective domain, psychomotor domain, social domain. কোনটো হ'ব? Affective domain. The affective domain identified Benjamin Bloom and David Pithwall in the 1964 taxonomy deals with emotions, attitudes, value and feelings. It includes levels, receiving, responding, valuing, organizing and characterization. Next question. In a classroom, if a student gives a wrong answer, the teacher should শ্ৰেণীকোঠাত যদি এজন ছাত্ৰই ভুল উত্তৰ দিয়ে তেন্তে শিক্ষকে কি কৰা উচিত? Scold the student, ignore the student, correct the answer immediately, provide clues to help the student find the correct answer. So correct answer to কি হবে? অপশ্যন নম্বৰ ডি। ওকে, provide clues to help the student find the correct answer. Next question. Who is the propounder of needs hierarchy theory of motivation? প্ৰেৰণাৰ
ক্রম উচ্চতা তত্ত্ব নিডস হায়ারার্কি থিওরি প্রবক্তা কোন আব্রাহাম মজলো ম্যাকডোগল ফ্রয়েড অ্যান্ড প্যাভলভ কারেক্ট অ্যান্সারটি কী হবে অপশন নম্বর এ আব্রাহাম মজলো আব্রাহাম মজলো was an American psychologist who proposed the hierarchy of needs theory in his 1943 paper A Theory of Human Motivation. The hierarchy ranges from basic psychological needs to self-actualization. Okay, next question. The Assam Primary Education Act was passed in Ahom Prathomik Shikha Ain কেতিয়া গৃহীত হয়েছিল 1926, 1947, 1954, 1962. So correct answer to কি হবে option number A 1926. The Assam Primary Education Act was passed in 1926 during British rule to regulate the promote primary education in Assam. It laid the foundation for compulsory primary education in the province. So আপোনালোক সকলোৰে বাবে খুব খবৰ assamtest.com টিমে আপোনালোকৰ কাৰণে এক কম্প্ৰিহেনসিভ ই বুক তৈয়াৰ কৰি উলিয়াইছে য'ত আপোনালোকৰ থাকিব পেডাগজিৰ সাবজেক্ট ওয়াইজ টপিক ওয়াইজ নোটস আৰু লগতে থাকিব 2000+ কুৱেশ্যনছ ওকে আৰু লগতে থাকিব আপোনাৰ ইয়াত PYQ যোনটো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ওকে আপুনি এই বুকটো পাৰচেজ কৰিব পাৰে মই লিংকটো মোৰ ডেসক্ৰিপশ্যন বক্সত দি দিম তাৰ পৰা আপোনালোকে পাৰচেজ কৰিব পাৰে ওকে সো দ্য নেক্সট কুৱেশ্যন Which type of memory is responsible for remembering facts and general knowledge? তথ্য আৰু সাধাৰণ জ্ঞান মনত ৰখাৰ বাবে কোন ধৰণৰ স্মৃতি দায়ী episodic memory, semantic memory, procedural memory, sensory memory. So correct answer কি হ'ব semantic memory. Okay, next question. Who said education is the natural, harmonious and progressive development of man's innate power? শিক্ষা হৈছে মানুহৰ জন্মগত শক্তিসমূহৰ স্বাভাৱিক সুসামঞ্জস্যপূৰ্ণ প্ৰগতিশীল বিকাশ এই কথাষাৰ কোনে কৈছিল Pestalozzi, Rousseau, Dewey, Gandhi. So correct answer কি হ'ব option number A Pestalozzi. John Henry Pestalozzi was a Swiss educator who advocates for natural progressive development in children. He believed education should follow the natural order of a child's physical, mental and moral growth. Okay, next question. The father of project method is Prokolpo Paddhati Pitri বুলি কাক কোৱা হয় জন ডিভি WH Kilpatrick, Froebel, Montessori. Correct answer কি হ'ব option number B WH Kilpatrick. William Hyatt Kilpatrick was an American educator and student of John Dewey who formalized the project method in his 1918 essay, The Project Method. He is known as the father of project method. Next question. Under which scheme does the Assam government provide free textbook to students? অসম চৰকাৰৰ কোনটো আঁচনিৰ অধীনত ছাত্ৰ ছাত্ৰীক বিনামূল্যে পাঠ্যপুথি প্ৰদান কৰা হয় ফ্ৰী টেক্সটবুক স্কিম অৰুণ আনন্দৰাম বৰুৱা স্কিম জ্ঞান দীপিকা স্কিম অৰুন্ধতী scheme. So correct answer কি হ'ব option number A free textbook scheme. Next question. Which personality type is sociable, talkative and assertive? কোন ধৰণৰ ব্যক্তিত্ব লোক সকল সামাজিক কথা চহকী আৰু আত্মবিশ্বাসী হয় introvert, extrovert, ambivert, neuro. Correct answer কি হ'ব option number B extrovert. In computer terms CPU stands for Central Processing Unit, Computer Processing Unit, Central Programming Unit and Control Processing Unit. So correct answer কি হ'ব Central Processing Unit. Next question. Learning is the acquisition of habits, knowledge and attitude. Who define learning this way? শিকন হৈছে অভ্যাস জ্ঞান আৰু মনোভাৱ আহৰণ কৰা শিকনৰ এই সংজ্ঞা কোনে দিছিল ক্ৰো এণ্ড ক্ৰো স্কিনাৰ পিয়াজে হিলগাৰ্ড So correct answer কি হ'ব option number A ক্ৰো এণ্ড ক্ৰো Lester Ellis Crow was American education psychologist who defined learning as an acquisition of habits, knowledge and attitude. Their textbooks educational psychology was widely used in teaching training. Okay, so these are the questions. Thank you for watching. Have a nice day.